কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ফ্ৰেণ্ড, আজি মই আন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ'টো হৈছে কেনেকৈ আমি শকত হ'ব পাৰোঁ অতি কম সময়তে আৰু কম খৰচত। তো আজিৰ ভিডিঅ'টো মোৰ ফ্ৰেণ্ড সেইটোৱেই। যদি মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। তো আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যেতিয়া আমি ক্ষীণাই থাকোঁ, যেতিয়া আমি বহুত ক্ষীণাওঁ, দৰকাৰতকৈ আমি বেছি ক্ষীণাওঁ, তেতিয়াহ'লে আমাক শৰীৰটো দেখিবলৈ বহুত বেয়া দেখি, অশুৱনি দেখি, যিকোনো কাপোৰ পিন্ধিলে আমাক চুট নকৰে। আৰু ক'ৰবাত যদি আমি ফুৰিবলৈও যাওঁ, এযোৰ কাপোৰ পিন্ধি যাওঁ, তেতিয়াহ'লে আমাক দেখাত বহুত বেয়া লাগে আৰু লাজ লাগে। সেইকাৰণে আমি শকত হ'বৰ কাৰণে কিছুমান যদি আমি ঘৰুৱা কিছুমান টিপছ ব্যৱহাৰ কৰোঁ, আমি অতি সোনকালে শকত হ'ব পাৰিম, কোনো খৰচ নোহোৱা কৰি। আৰু যদি আপোনালোকে ইচ্ছা কৰে, খৰচ কৰিও আপোনালোকে শকত হ'ব পাৰে। তো মই কিছুমান এনেকুৱা টিপছ আনিছোঁ, যিকেইটা টিপছ আপুনি যদি সঁচা কৰি ভাল কৰি চাই পেলাই ভালদৰে ব্যৱহাৰ কৰে, তেতিয়াহ'লে অতি সোনকালে শকত হৈ যাব। মোৰ এইটো 100% নহয়, 1000% গেৰেণ্টি হয়। মই আশা কৰিছোঁ আপোনালোকে মোৰ টিপছকেইটা সকলো ভালদৰে মানি চলিব আৰু এই টিপছকেইটা ফ'ল' কৰি পেলাই আপোনালোকে খোৱা লোৱাখিনি যত্ন কৰি পেলাই খাব আৰু নিজৰ ফেটছটো নিজৰ ইচ্ছামতে, নিজৰ পৰিমাণ মতে বঢ়াই ল'ব পাৰিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম টিপছটো হৈছে আমি ৰেগুলাৰ বুট ভিজাই খাব লাগে আৰু মগুটো ভিজাই পেলাই খাব লাগে। এই দুটা যদি আমি ৰেগুলাৰ ভিজাই পেলাই খাওঁ, ইয়াতে প্ৰচুৰ পৰিমাণে ভিটামিন পোৱা যায়। এইকেইটা যদি আমি ভালদৰে ভিজাই পেলাই খাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰত ভিটামিনৰ লগে লগে আমাৰ শৰীৰত ফেটছো বাঢ়িবলৈ আৰম্ভ কৰে। লগতে শৌচো আমাৰ ক্লিয়াৰ হয়, পেটৰ কাৰণে বহুতেই ভাল। গতিকে আমি বুট মগু ৰেগুলাৰ খাব লাগে। ইয়াৰ পিছৰ টিপছটো হৈছে ফ্ৰেণ্ড, আমি ৰেগুলাৰ কল খাব লাগে। যেইটা কল পাৰে আপোনালোকে, যদি আপোনালোকৰ চুগাৰটো টেষ্ট কৰি ল'ব। যদি চুগাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে ৰেগুলাৰ কল খাব। কলত প্ৰচুৰ পৰিমাণে ভিটামিন থকাৰ লগে লগে কলে আমাক শকতটো বঢ়াই দিয়ে, বহুতেই শকত বঢ়াই দিয়ে। মই নিজেও কল খাওঁ। গতিকে আপোনালোকে যদি শকত হ'ব বিচাৰে, ৰেগুলাৰ আপোনালোকে 2-3টা কল আপোনালোকে খাব পাৰে। কল খোৱাৰ পৰা আপোনালোকৰ শকতটো বাঢ়ি যাব। টিপছটো হৈছে ফ্ৰেণ্ড, কোনো খৰচ নকৰাকৈ আপোনালোকে যদি ৰেগুলাৰ একোৱেই নাখায়, যদি কলো নাখায়, বুট মগু নাখাই পেলাই যদি আপোনালোকে ৰেগুলাৰ ভাতৰ মাৰ খায়, তেতিয়াহ'লে আপোনালোকে আৰু সোনকালে শকত হৈ যাব। ভাতৰ মাৰত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে, কিয়কি যিখিনি চাউলত ভিটামিন থাকে, সেই চাউলৰ ভিটামিনখিনি মাৰৰ লগত ওলাই যায়। যদি আমি মাৰটো পেলাই দিওঁ, মাৰৰ লগত আমাৰ ভিটামিনকেইটা ওলাই যায়। গতিকে সেই ভিটামিনখিনি যদি আমি খাওঁ, যদি সেই মাৰখিনি আমি খাওঁ, তেতিয়াহ'লে আমি অতি সোনকালে শকত হ'ব পাৰিম। পিছৰ টিপছটো হৈছে ফ্ৰেণ্ড, আমি ৰেগুলাৰ কণী খাব লাগে। ৰেগুলাৰ কণী আমি 2টা খাব লাগে। কিন্তু যদি হাই প্ৰেছাৰ থাকে তেতিয়াহ'লে ৰেগুলাৰ কণী খাব নালাগে। হাই প্ৰেছাৰ নাথাকা মানুহেহে কণী খাব লাগে। যদি আমি কণী ৰেগুলাৰ 2টা কৰি খাওঁ, তেতিয়াহ'লে আমাৰ অতি সোনকালে শকতটো বাঢ়ি যাব, ফেটছটো বাঢ়িব আৰু লগতে কণীত বহুত ভিটামিন পোৱা যায়। কণীয়ে আমাৰ মগজু বৃদ্ধি কৰাৰ লগে লগে শৰীৰৰ সকলো ভিটামিনৰ অভাৱটো দূৰ কৰি দি পেলাই ভিটামিনটো ঠিক কৰি ৰাখে। সেইকাৰণে আমি কণী খাব লাগে। কণীয়ে আমাৰ ফেটছটো বঢ়ায়। গতিকে আপোনালোকে পাৰে যদি ৰেগুলাৰ 2টা কৰি কণী খাব আৰু অতি সোনকালে শকত হ'ব পাৰিব। ইয়াৰ পিছৰ টিপছটো হৈছে ফ্ৰেণ্ড, আমি ৰেগুলাৰ মাছ খাব লাগে। মাছতো বহুত ভিটামিন পোৱা যায়। গতিকে যদি আমি ৰেগুলাৰ মাছ খাওঁ, ৰাতিৰ দিনে যদি আমি মাছ খাওঁ, তেতিয়াহ'লে মাছতো আমাৰ প্ৰচুৰ পৰিমাণে ভিটামিন থাকে আৰু সেই ভিটামিনে আমাক শকত হোৱাত সহায় কৰে। টিপছটো হৈছে আমি সদায় মাংস খাব লাগে। মাংসত আমাৰ প্ৰচুৰ পৰিমাণে ভিটামিন থাকে, সেইকাৰণে আমি মাংস খাব লাগে। মাংস যদি আমি ৰেগুলাৰ খাওঁ বা ৰেগুলাৰ নাখালেও যদি সপ্তাহত 2-3 দিনকৈ আমি মাংস খোৱা আৰম্ভ কৰি দিওঁ, তেতিয়াহ'লে আমি অতি সোনকালে শকত হ'ব পাৰিম। ইয়াৰ পিছৰ টিপছটো হৈছে ফ্ৰেণ্ড, আমি যদি ৰেগুলাৰ ভীমকলটো ইমানেই বেছি উপকাৰী, ইমানেই বেছি শকত কৰিব পাৰে মানুহক। ভীমকলটো যদি আমি গুটিখিনি পেলাই যদি ভীমকলত যদি ব্ৰেডৰ লগত সানি পেলাই যদি আমি তাতে আধা গিলাচ গাখীৰ বা অলপমান গাখীৰ, যিমান আপোনালোকৰ পৰিমাণ হয়, যিমানটো আপোনালোকৰ মিলে, সিমানটো যদি আপোনালোকে মিলাই পেলাই যদি ভীমকলৰ লগত যদি আপোনালোকে ব্ৰেড খায় বা ৰুটি খায়, তেতিয়াহ'লে অতি শীঘ্ৰে শকত হ'ব পাৰিব। যদি ভীমকলৰ লগত আপোনালোকে ব্ৰেড খায়, তেতিয়াহ'লে আপোনালোকে অন্য বস্তু নাখালেও হ'ব। এই ভীমকলেই আপোনালোকক শকতটো বঢ়াই দিব। ফ্ৰেণ্ড, ইয়াৰ পিছৰ টিপছটো হৈছে ফ্ৰেণ্ড, আমি ৰেগুলাৰ বাদাম ভিজাই পেলাই আমি খাব পাৰোঁ। বাদামে আমাৰ মগজু বৃদ্ধি কৰাৰ লগে লগে বাদামৰ প্ৰচুৰ পৰিমাণে ভিটামিন থাকে। আমাৰ বুদ্ধি, মগজু আৰু
সকলো মানে গাৰ সকলো ভিটামিন কমিৰ মানে যিটো কম থাকে সেইটো মানে পূৰণ কৰিব পাৰে বাদামে। সেইকাৰণে আমি বাদাম খাব লাগে। বাদাম ল'ৰা ছোৱালীৰ কাৰণেতো বাদাম, পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণেতো বাদাম বহুতেই উপযোগী হয়। আমি বাদাম খাব লাগে। বাদামেও আমাৰ শকত হোৱাত সহায় কৰে। ইয়াৰ পিছৰ টিপছটো হৈছে ফ্ৰেণ্ড, আমি ৰেগুলাৰ খিচমিচো খাব পাৰোঁ। খিচমিচৰ পৰাও আমাৰ শকতটো বঢ়োৱাত খিচমিচে আমাক সহায় কৰে। সেইকাৰণে আমি খিচমিচো খাব পাৰোঁ। যদি আমি যদি এফৰ্ড কৰিব পাৰোঁ তেতিয়াহ'লে আমি খিচমিচো খাব লাগে। খিচমিচত বহুত ভিটামিন থাকে। লগতে খিচমিচেও আমাৰ শকত হোৱাত যথেষ্ট পৰিমাণে সহায় কৰে। যদি আপোনালোকে এই টিপছকেইটা ভালদৰে পালন কৰে, ভালদৰে মানি পেলাই মাত্ৰ এক মাহ হওক, এক মাহত আপোনালোকে ৰিজাল্ট পাই যাব। যদি আপোনালোকে ফল নাপায় তেতিয়াহ'লে নাখাব। কিন্তু মোৰ একদম 100 নহয় 1000%, 40% আপোনালোকৰ প্ৰমাণ আছে আপোনালোকে শকত হ'বই হ'ব। গতিকে এই টিপছকেইটা যদি আপোনালোকে ভালদৰে পালন কৰে, ভালদৰে মানি চলে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে শকত হ'ব আৰু ভাবিব যে মই ঠিকেই কৈছোঁ। গতিকে আপোনালোকে টিপছকেইটা ভাল কৰি মানি চলক আৰু আপোনালোকৰ ওজনটো যথেষ্ট পৰিমাণে বঢ়াই লওক। ফ্ৰেণ্ড, যদি মোৰ ভিডিঅ'খিনি ভাল পাই চাই পেলাই তেতিয়াহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু কাষত থকা কলা কালাৰৰ ব্লেক আইকনটো ক্লিক কৰি দিব অলপ, তেতিয়া মোৰ সকলো ভিডিঅ' আপোনালোকে চাবলৈ পাব। আজিলৈ ইমানেই ফ্ৰেণ্ড, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে বাই বাই।